মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আল আমিন হকৰ চাৰিচকীয়া বাহনত ড্ৰাগছ উদ্ধাৰ। গাড়ীৰ সন্দেহজনক ঠাইত ড্ৰাগছ উদ্ধাৰক লৈ সচেতন মহলৰ উদ্বেগ। ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদৰ কণ্ঠ ৰুদ্ধ কৰাৰ চক্ৰান্ত বুলি বিভিন্নজনৰ প্ৰতিক্ৰিয়া। নিজ গাঁও বাঘবৰৰ পৰা হাউলি অভিমুখে গৈ থকা সময়ত জনিয়া ৰাস্তাৰ কাষত ৰৈ থকা সময়ত হাউলি আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু গাঞ্জা। উল্লেখযোগ্য যে আল আমিন হকে সত্ৰকনৰাৰ হানিফ আলী নামৰ এজন লোকক লগত লৈ বেংক অফ ইণ্ডিয়াৰ বৰপেটা ৰোড শাখাত গৈ থকা অৱস্থাত জনিয়া ৰাস্তাত অলপ সময়ৰ বাবে গাড়ীখন ৰখায়। উক্ত সময়ত হাউলি আৰক্ষীয়ে আহি AS 15AD 4669 নম্বৰৰ বিশিষ্ট টাটা টিয়াগো বাহনৰ চকেট জাম্পাৰৰ তলৰ পৰা কলা পলিথিনত ব্লেক টিউবেৰে আঠা লগাই থোৱা অৱস্থাত উদ্ধাৰ কৰে ড্ৰাগছখিনি। বাহনখনৰ পৰা মুঠ 10টা কণ্টেইনাৰৰ পৰা হাউলি আৰক্ষীয়ে 12.50 গ্ৰাম ড্ৰাগছ আৰু 195.52 গ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। উক্ত ঘটনাক কেন্দ্ৰ কৰি বৰপেটা জিলাত ইতিমধ্যে এক তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। আল আমিন হক হৈছে অসামাজিক কাম কাজ, মদ, ড্ৰাগছ, ভাং, গাঞ্জা আদিৰ বিৰুদ্ধে মাত মতা এক সাহসী কণ্ঠ। তেওঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক। সৰুতে পিতৃক হেৰুৱাই মানুহৰ ঘৰত থাকি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত LLB ডিগ্ৰী লোৱাৰ উপৰি তেওঁ বৰপেটা বাৰ এছ'চিয়েশ্যনৰ এগৰাকী সদস্য। আল আমিনৰ বিৰুদ্ধে সৃষ্টি হোৱা উক্ত ঘটনাক ইতিমধ্যে আমছু ৰাইজৰ দলৰ উপৰি বিভিন্নজনে আশ্চৰ্য প্ৰকাশ কৰিছে। জনিয়া অঞ্চলৰ চৌধুৰী বজাৰৰ জোৱাৰ ঘাটি উচ্ছেদ, জনিয়াৰ কুৰাৰকুৰৰ ওচৰত ধাবাত চলি থকা অবৈধ নাৰীৰ ঘাটি উৎখাত কৰাৰ পিছত কোনোবা দুষ্ট চক্ৰই ছাত্ৰ নেতা আল আমিন হকৰ বিৰুদ্ধে এক কুটিল ষড়যন্ত্ৰ কৰা বুলি ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে মন্তব্য কৰিছে। আৰক্ষীৰ সঠিক তদন্ততহে ওলাই পৰিব কোন সঁচা কোন মিছা। মোৰ নাম আলামিন হক, মোৰ ঘৰ বৰপেটা জিলাৰ বাঘবৰত। আপোনালোকে জানে মই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু মই বৰপেটা বাৰ এছ'চিয়েশ্যনৰ এজন অধিবক্তা। আপোনালোকে দেখিছে মই বিভিন্ন সময়ত নামনি অসমৰ বিভিন্ন ধৰণৰ যিমানবোৰ দুৰ্নীতি আছে, অপসংস্কৃতি আছে, জুৱা আছে, ড্ৰাগছৰ বিৰুদ্ধে সদায় আমি মাত মাতি আহিছোঁ। সেই চৰকাৰৰ বিৰুদ্ধেই হওক, সেই আৰক্ষীৰ বিৰুদ্ধেই হওক, সেই আৰক্ষী অধীক্ষকৰ বিৰুদ্ধেই হওক। শেহতীয়াকৈ জনিয়াৰ যি ধাবা ৰাইজে আপোনাৰ নিষেধ কৰিছিলে তাৰ বিৰুদ্ধে মই ষ্টেটমেণ্ট দিছিলোঁ। আৰু চৌধুৰী বজাৰত যি জুৱা খেল চলিছিলে অপেন, বৰপেটা জিলাত অৰাজকতাভাৱে বিভিন্ন ধৰণৰ অপসংস্কৃতিসমূহ গঢ় লৈ উঠিছে, তাৰ এগেইনষ্টত মই মাত মতাৰ কাৰণে আজি হাউলিৰ পুলিচ বিষয়াসকলে মোৰ গাড়ীৰ বাহিৰত, মোৰ গাড়ীৰ ভিতৰত নহয়, মোৰ গাড়ীৰ বাহিৰত তেওঁলোকে ড্ৰাগছৰ কণ্টেইনাৰ আৰু তেওঁলোকে গাঁজা উদ্ধাৰ কৰিছে। আচলতে অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে এজন সচেতন যুৱকক, এজন সচেতন নাগৰিকক কেনেকুৱা ধৰণে নিৰ্মম অত্যাচাৰ চলাব পাৰে, তাৰ কাৰণে এই কথাটো আপোনালোকে সদায় অৱগত থাকিব আৰু ইয়াৰ বিৰুদ্ধে মাত মাতিব। মোৰ বিশ্বাস আছে, ভাৰতবৰ্ষৰ ন্যায়ৰ প্ৰতি মোৰ বিশ্বাস আছে যে এজন বিনা দোষীক কেতিয়াও শাস্তি বিহিব নোৱাৰে। গতিকে আপোনালোকক মই মোৰ বিৰুদ্ধে মাত মতাৰ কাৰণে মই আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দলৰ সমূহ বিষয়ববীয়াসকলক মাত মতাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু বৰপেটা জিলাৰ বিভিন্ন দল সংগঠন, আমছু বিভিন্ন ধৰণৰ দল সংগঠন মোৰ বিৰুদ্ধে, মোৰ সপক্ষে তেওঁলোকক মাত মতাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কাৰণ আপোনালোকে জানে যে এনেকুৱা ধৰণে সংগঠন কৰি থকা সময়খিনিত আমি বিভিন্ন বিষয়ত আমি চৰকাৰৰ বিৰুদ্ধে মাত মাতিব লাগে। তেনে ক্ষেত্ৰত যদি সংগঠনৰ লিডাৰসমূহক যদি এনেকুৱাকৈ ড্ৰাগছৰ কণ্টেইনাৰসমূহ ভৰাই দি যদি জেলত কৰায়ত্ব কৰি দিয়ে, তেতিয়াহ'লে সেই গণতান্ত্ৰিক দেশ এখনৰ কি প্ৰমূল্যবোধ থাকিব পাৰে, এই কথাটো আপোনালোকে জানি লওক। গতিকে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ মোৰ সংগ্ৰামী সতীৰ্থসকলক, আপোনালোকে এই ক্ষেত্ৰত মাত মাতক। আৰু মই আগতীয়াকৈ কথা এটা আপোনালোকক ক'ব বিচাৰিছোঁ, জানেই যে আজিৰ যি ন্যায়িক ব্যৱস্থা কেনেকুৱা ধৰণে চলিছে, অসম পুলিচৰ যি বৰ্বৰতা আপোনালোকে জানেই, কেনেকুৱা ধৰণৰ বিনা দোষীসকলক কেনেকুৱা ধৰণৰ ভুৱা এনকাউণ্টাৰ কৰি দেখুৱাইছে। গতিকে মই আশা কৰিছোঁ DGP, অসমৰ মাননীয় DGP, মই আশা কৰিছোঁ মোৰ ক্ষেত্ৰত যাতে তেনেকুৱা ধৰণৰ এনকাউণ্টাৰ সংঘটিত নহয়, নহ'লে কিন্তু বৰপেটাবাসী ৰাইজে বা অসমৰ সামগ্ৰিক ৰাইজে কিন্তু আপোনাক কেতিয়াও শান্তিত থাকিবলৈ নিদিয়ে। গতিকে মই আশা কৰিছোঁ যিহেতু মোৰ গাড়ীৰ বাহিৰৰ পৰা উদ্ধাৰ কৰিছে, মই আশা কৰিছোঁ তদন্তৰ ওপৰত আস্থা আছে, যাতে সঠিক ন্যায় মই পাওঁ, তাৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। লগতে মোৰ লগত এজন এই বয়সস্থ খুৰাজন আছে, আপোনালোকে দেখিব পাৰিছে। মই আচলতে বিগত 3 মাহ ধৰি PM সূৰ্যগড় চোলাৰৰ কাম কৰি আছোঁ আৰু তেখেতে মোৰ এজন কনজুমাৰ, তেখেতৰ বেংকত লোন আজি
চেংচন হৈছে তেখেতে সিগনেচাৰ কৰিবলৈ যাব কাৰণে মই তেখেতক লৈ বেংক অফ ইণ্ডিয়াত যাবলৈ ওলাইছিলোঁ। সেই ক্ষেত্ৰত এই মানুহজনকো আজি এনেকুৱাকৈ আপোনাৰ 21% ধৰি লৈছে। গতিকে আপোনালোকে সকলোকে নজৰ ৰাখিব আৰু সকলো নাগৰিকক সচেতন হ'বলৈ মই অনুৰোধ জনাইছোঁ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আলামিন হক, আপোনালোকে সকলোৱে জানে তেওঁ 24 ঘণ্টা জনসেৱাৰ লগত জড়িত থকা এগৰাকী উদীয়মান যুৱক। শেহতীয়াভাৱে বৰপেটা জিলাত আপোনালোকে জানে অক্টোপাছৰ নিচিনাকৈ আগুৰি ধৰা সামাজিক বেদী যোৱা বিভিন্ন ধৰণৰ নাৰী সৰবৰাহ চক্ৰ বা বিভিন্ন ধৰণৰ নাৰী ব্যৱসায়ী চক্ৰ উৎখাদৰ লগত তেওঁ সৰ্বদা জড়িত থাকি সাধাৰণ ৰাইজৰ লগত লৈ এইবোৰ যি সমাজৰ কুসংস্কাৰ, সেই কুসংস্কাৰবোৰ বন্ধ কৰাৰ নামত তেখেতে অনবৰত সংগ্ৰাম কৰি থাকে। আৰু সেই দুষ্ট চক্ৰই আজি পৰিকল্পিতভাৱে আৰক্ষী প্ৰশাসনক খবৰ দিছে আৰু তাৰ আগতে এক নাটক সদৃশ পৰিৱেশ সৃষ্টি কৰি আজি গাড়ীৰ তলত ড্ৰাগছ আৰু গাঞ্জা বান্ধি থৈ আজি পৰিকল্পিতভাৱে আৰক্ষীক খবৰ দি তেখেতক ষড়যন্ত্ৰমূলকভাৱে ফচুৱাই তেখেতৰ মুখ বন্ধ কৰাৰ যি ষড়যন্ত্ৰ কৰি চলাইছে তাক আমি ধিক্কাৰ প্ৰদান কৰিছোঁ। কাৰণ আপোনালোকে জানে যে বৰপেটা জিলা প্ৰশাসনৰ বিৰুদ্ধে শেহতীয়া যোৱা লৈ আলামিন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তেখেতে সদায় টিভিৰ পৰ্দাত গৰ্জি গৰ্জি এই জুৱাৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ চলাই আহিছে। সেই ক্ষেত্ৰত এই জুৱাৰ ভণ্ড দালালসকলৰ মূৰৰ কামনি হৈ পৰিছিল আলামিন হক নামৰ এগৰাকী সমাজ সেৱক ছাত্ৰ মুক্তিৰ নেতা। তেখেতৰ কণ্ঠ ৰুদ্ধ কৰাৰ কাৰণে ষড়যন্ত্ৰমূলকভাৱে ড্ৰাগছ গাড়ীত ৰাখি তেখেতক জেলত পঠালে বৰপেটা জিলাত যাতে ৰমৰমীয়াভাৱে জুৱাৰ ব্যৱসায় কৰিব পাৰে, নাৰীসকলক লৈ যাতে তেওঁলোকে ব্যৱসায় অনায়াসে কৰিব পাৰে। আৰু সকলোকে আপোনালোকে জানে একাংশ ব্যক্তিক যিবোৰ মুখত কথা ক'ব পাৰে দল সংগঠনৰ বহু নেতাক এই প্ৰশাসনে, এই জুৱাৰুসকলে বহু নেতাৰ মুখ ইতিমধ্যে বন্ধ কৰিছে। কিন্তু আমছু ছাত্ৰ মুক্তি সংগঠনৰ আলামিন হকৰ মুখ বন্ধ কৰাৰ বহু ষড়যন্ত্ৰ কৰিছে, কিন্তু তেখেতে আপোচ হোৱা নাই। আপোচহীন এগৰাকী সংগ্ৰামী নেতাৰ কণ্ঠ ৰুদ্ধ কৰাৰ অন্তিম অস্ত্ৰ হিচাপে ড্ৰাগছৰ বিৰোধ কৰি অহা সৰ্বদা সেই সংগ্ৰামী নেতাজনক আজি ড্ৰাগছৰ ব্যৱসায়ীৰ লগত জড়িত কৰি তেখেতৰ +5 এই আলামিন হকৰ পিতৃ ঢুকাইছে। সেই পিতৃ ঢুকুৱা ভিত্তিহীন এগৰাকী যুৱক, সমাজৰ হৈ মাত পতা, সমাজৰ দৰিদ্ৰ জনতাৰ কাৰণে সদায় কান্দি থকা এগৰাকী সংগ্ৰামী নেতাক যিসকলে এই ড্ৰাগছৰ ব্যৱসায়ীৰ লগত ষড়যন্ত্ৰমূলকভাৱে ফচালে তেখেতক আল্লাহ তালাই ভগৱানে নেৰে অভিশাপ দিব, তেখেতৰ পংগুত্বৰ জীৱন যাপন কৰিব লাগিব। মই মইনুজ্জামানে কৈছো যিসকলে এই আলামিনৰ লগত ষড়যন্ত্ৰ কৰিছে তেখেতৰ অভিশাপ লাগিব। তেখেতসকলে ভগৱান আল্লাহ নিশ্চিতভাৱে পংগুত্বৰ জীৱন দিব, আমি চাই যাম। আৰু এই ষড়যন্ত্ৰৰ লগত জড়িত যি কেইগৰাকী ব্যক্তি আছে, বৰপেটা জিলাৰ আৰক্ষী প্ৰশাসন, ডিজিপি মহোদয়ক, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে ৰাজনীতি কৰক, কিন্তু সঁচা অৰ্থত ৰাইজৰ হৈ কাম কৰা ব্যক্তিসকলৰ মুখ বন্ধ কৰাৰ ষড়যন্ত্ৰ যিসকল ব্যক্তিসকলে কৰিছে তেওঁলোকক উচিত তদন্তৰ জৰিয়তে তেওঁলোকক কৰায়ত্ব কৰি আৰু আলামিন হকক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰোঁ। অন্যথা কিন্তু অসমৰ জনতা, বৰপেটা জিলাৰ জনতা, বৰপেটা জিলাৰ দল সংগঠন বহি নাথাকে, থানা ঘেৰাও কৰিব, SP অফিচ ঘেৰাও কৰিব, লাগিলে গোটেই অসমব্যাপী এই আলামিন হকক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীত আন্দোলন কৰি তোলা হ'ব। সেই আন্দোলন গণ আন্দোলনলৈ পৰিণত কৰি হলেও আলামিন হকৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ চলিছে তাক আমি উভালি পেলাব লাগিব। গতিকে আকৌ এবাৰ অসমৰ মুখ্যমন্ত্ৰী, ডিজিপি, বৰপেটা জিলা প্ৰশাসন, বৰপেটাৰ SPক মই অনুৰোধ জনাইছো আপোনালোকে এই ষড়যন্ত্ৰী কৰা ব্যক্তিসকলক অতি শীঘ্ৰ তদন্তৰ জৰিয়তে কৰায়ত্ব কৰি আলামিন হকক বিনা চৰ্তে মুকলি কৰি দিয়াৰ আহ্বান আৰু দাবী জনাইছো। মন্দিৰৰ পৰা ৰেজাউল ইছলামৰ ৰিপৰ্ট, N24 আছাম।